নমস্কাৰ, মই পুলকেশ মজুমদাৰে সকলোকে মোৰ এই শিক্ষামূলক তথা অনুপ্ৰেৰণামূলক চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকক মই অনুৰোধ জনাইছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল বাটনটো পিটিকি দিয়ে আৰু ভিডিঅ'টো শেষলৈকে চাই লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰে। ধন্যবাদ। স্বাগতম। ছাত্ৰ বন্ধুসকল, তোমালোকে মই প্ৰস্তুত কৰা ইংৰাজী বিষয়ৰ লগতে নীতিমূলক আৰু অনুপ্ৰেৰণাদায়ক ভিডিঅ'বিলাক চাই মোক উৎসাহিত কৰাৰ বাবে আটাইকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি তোমালোকৰ সন্মুখত মই আন এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ। ভিডিঅ'টো তোমালোকে নিশ্চয় ভাল পাবা। আজিৰ ভিডিঅ'টোত মই তোমালোকক দুগৰাকী আদৰ্শ ব্যক্তিৰ জীৱনৰ কেইটিমান সৰু সৰু কাহিনী ক'ম আৰু সেই কাহিনীকেইটাৰ পৰা আমি জীৱনত সুখী তথা সফল হ'বৰ বাবে অতি প্ৰয়োজনীয় এটি বিশেষ গুণৰ বিষয়ে জানিব পাৰিম আৰু সেই গুণটো হৈছে একাগ্ৰতা, কনচেনট্ৰেশ্যন। আৰু যি দুগৰাকী ব্যক্তিৰ বিষয়ে ক'ম তেওঁলোকৰ প্ৰথমগৰাকী মহাভাৰতৰ এজন মহাবীৰ সৰ্বগুণী ব্যক্তি আৰু দ্বিতীয়গৰাকী আধুনিক ভাৰতৰ এগৰাকী মহাপুৰুষ। এতিয়া ব'লা আমি কাহিনীকেইটাৰ মাজলৈ যাওঁ। আমি সকলোৱে জানো যে কৌৰৱ আৰু পাণ্ডৱসকলৰ গুৰু আছিল দ্ৰোণাচাৰ্য। গুৰু দ্ৰোণাচাৰ্যই কৌৰৱ আৰু পাণ্ডৱৰ ৰাজকুমাৰসকলক বিভিন্ন শাস্ত্ৰৰ লগতে অস্ত্ৰবিদ্যাও শিকাইছিল। এদিন গুৰু দ্ৰোণাচাৰ্যই কৌৰৱ আৰু পাণ্ডৱৰ সেই 105গৰাকী ভাই ককাইৰ ভিতৰত যিকেইগৰাকী ডাঙৰ আছিল আৰু ধনুৰ্বিদ্যাত পাকৈত আছিল তেওঁলোকৰ এটি বিশেষ পৰীক্ষা ল'ব বিচাৰিলে আৰু সেই অনুসৰি তেওঁ যুধিষ্ঠিৰ, ভীম, অৰ্জুন, দুৰ্যোধন, দুঃশাসন আদি ৰাজকুমাৰসকলক এখন পথাৰৰ মাজলৈ মাতি লৈ গ'ল। তাত তেওঁ এজোপা ওখ ডাঙৰ গছৰ ডাল এটাত কাঠেৰে বনোৱা সৰু চৰাই এটা আগৰে পৰাই থৈ দিছিল আৰু কোঁৱৰসকলক তেওঁ সেই চৰাইটোলৈ দেখুৱাই ক'লে যে তোমালোকে সেই যে সৰু চৰাইটো দেখিছা, চৰাইটোৰ চকুত কাঁড়েৰে বিন্ধাব লাগিব, কাঁড়েৰে লক্ষ্যভেদ কৰিব লাগিব আৰু যিয়ে পাৰিবা তেওঁকেই মই শ্ৰেষ্ঠ ধনুৰ্ধৰ বুলি স্বীকৃতি দিম। এতিয়া আহা তোমালোকৰ ডাঙৰৰ পৰা সৰুলৈ এজন এজনকৈ আহি লক্ষ্য স্থিৰ কৰা আৰু মই কোৱাৰ পিছতহে তোমালোকে শৰ নিক্ষেপ কৰিবা। তেতিয়া একাদিক্ৰমে যুধিষ্ঠিৰৰ পৰা এজন এজনকৈ আহি লক্ষ্য স্থিৰ কৰিলে আৰু গুৰুৱে তেওঁলোকক সুধিলে যে তুমি কি দেখিছা? কোনোবাজনে ক'লে গুৰুদেৱ মই আপোনাক দেখিছোঁ, ভাই ককাই কেইজনক দেখিছোঁ, গছজোপা আৰু চৰাইটো দেখিছোঁ। আন কোনোবাজনে আকৌ ক'লে যে মই গছজোপা আৰু চৰাইটো দেখিছোঁ। এনেদৰে এজন এজনকৈ নিজৰ লক্ষ্যৰ বিষয়ে কৈ গ'ল আৰু গুৰুৱে তেওঁলোকক প্ৰত্যেককে শৰ নিক্ষেপ কৰিবলৈ মানা কৰিলে। শেষত অৰ্জুনৰ পাল পৰিল আৰু অৰ্জুনকো গুৰু দ্ৰোণাচাৰ্যই সুধিলে যে অৰ্জুন তুমি কি দেখিছা? অৰ্জুনে ক'লে গুৰুদেৱ মই চৰাইটোৰ চকুটোৰ বাহিৰে আন একো দেখা নাই। আৰু তেতিয়া লগে লগে গুৰুৱে ক'লে যে তুমি শৰ নিক্ষেপ কৰা। অৰ্জুনে শৰ নিক্ষেপ কৰিলে আৰু তেওঁৰ শৰপাত পোনে পোনে গৈ চৰাইটোৰ চকুত বিন্ধিলেগৈ। গুৰুৱে অৰ্জুনক প্ৰশংসা কৰিলে আৰু আটাইকেইজনকে ক'লে যে চোৱা এয়া হৈছে একাগ্ৰতাৰ ফল। অৰ্জুনে নিজৰ একাগ্ৰতাৰ বাবে তেওঁৰ লক্ষ্য সেই চৰাইটোৰ চকুটোৰ বাহিৰে আন একো দেখা নাছিল আৰু সেইবাবেই তেওঁ সফল হ'ল। কিন্তু তোমালোকে সেই চৰাইটোৰ লগতে আন বাকী কিছুমান বস্তুলৈও তোমালোকৰ মনোযোগটো গৈছিল, সেইবাবে তোমালোক সফল হ'ব পৰা নাছিলা। ছাত্ৰ বন্ধুসকল, তোমালোকেও মনত ৰাখিবা যে জ্ঞান অৰ্জনৰ লগতে যিকোনো লক্ষ্যত উপনীত হ'বলৈ আৰু জীৱনত সুখী তথা সফল হ'বলৈ হ'লে একাগ্ৰতা হৈছে প্ৰধান চাবিকাঠি। এতিয়া আহা এই একাগ্ৰতাৰ মাহাত্ম্য সম্পৰ্কে আৰু কাহিনী শুনো। এই ছবিত দেখা সুন্দৰ সুঠাম ব্যক্তিগৰাকীক নিশ্চয় সকলোৱে চিনি পাইছা। তেওঁ হৈছে নৰেন্দ্ৰনাথ দত্ত, যাক আমি সকলোৱে স্বামী বিবেকানন্দ বুলি জানো। তেওঁ মাত্ৰ ৩৯ বছৰ জীয়াই আছিল, কিন্তু সেই ৩৯ বছৰীয়া জীৱনতে তেওঁ ইমানবিলাক
ডাঙৰ ডাঙৰ কাম কৰিছিল, যাৰ ফলত আজিও আমি সকলোৱে তেওঁক শ্ৰদ্ধা কৰোঁ। বহুত 80 বছৰীয়া 90 বছৰীয়া পণ্ডিতেও তেওঁক আজি শ্ৰদ্ধা কৰে, তেওঁ লিখা গ্ৰন্থসমূহ পঢ়ি জ্ঞান অৰ্জন কৰে। এইগৰাকী স্বামী বিবেকানন্দই সেই ভাৰত পৰাধীন হৈ থকা কালতেই 1893 চনত ভাৰতবৰ্ষৰ যশ খ্যাতি শ্ৰেষ্ঠত্ব ইউৰোপ আমেৰিকাৰ লগতে সমগ্ৰ বিশ্বতে বিয়পাই দিবলৈ সক্ষম হৈছিল। আৰু এতিয়া এইগৰাকী মহৎ লোকৰ জীৱনৰ দুটা সৰু কাহিনী তোমালোকক ক'ম, আৰু তাৰ পৰাও আমি একাগ্ৰতাৰ মাহাত্ম্য সম্পৰ্কে জানিব পাৰিম। স্বামী বিবেকানন্দই 1893 চনত আমেৰিকাৰ চিকাগো চহৰত অনুষ্ঠিত হোৱা বিশ্ব ধৰ্ম সন্মিলনত ভাষণ দিবলৈ যোৱাৰ সময়ৰ কথা। সেই সময়ত তেওঁ আমেৰিকাৰ কোনোবা এখন চহৰত আবেলি খোজকাঢ়ি ফুৰি আছিল, আৰু তেনেতে গৈ থাকোঁতে তেওঁ এখন দলঙৰ ওপৰত কেইজনমান ডেকা ল'ৰাক বন্দুকেৰে লক্ষ্যভেদৰ অভ্যাস কৰি থকা দেখিলে। ল'ৰাকেইজনে সেই নদীৰ পানীত কিছুমান কণীৰ খোলা উটুৱাই দিছিল আৰু সেই কণীৰ খোলাবোৰত বন্দুকেৰে গুলীয়াবলৈ চেষ্টা কৰি আছিল, কিন্তু তেওঁলোক সফল হোৱা নাছিল। বহু সময় ধৰি একেথৰে স্বামীজীয়ে সেই ল'ৰাকেইজনৰ কাণ্ড কাৰখানা চাই আছিল। অলপ পিছতে স্বামীজী তেওঁলোকৰ ওচৰলৈ আগবাঢ়ি গ'ল আৰু ল'ৰাকেইজনক ক'লে যে, বন্ধুসকল, তোমালোকৰ বন্দুকটো মোক এবাৰ দিয়াচোন, ময়ো চেষ্টা কৰি চাওঁ। তেতিয়া সেই ডেকা ল'ৰাকেইজনে তেওঁৰ গেৰুৱা বসন দেখি, তেওঁৰ গেৰুৱা পোছাক দেখি হাঁহিবলৈ ধৰিলে যে এইজন ক'ৰ কি গেৰুৱা পোছাক পিন্ধা, অদ্ভুত পোছাক পিন্ধা এজন অচিনাকি লোক, এজন সাধু সন্যাসী, তেওঁৰ বন্দুকেৰে লক্ষ্যভেদ কৰিব ওলাইছে। আমি ইমান দিন ধৰি অভ্যাস কৰিও ইমান প্ৰশিক্ষণ লৈও পৰা নাই, আৰু এই সাধুজনে লক্ষ্যভেদ কৰিব আহিছে, এই বুলি কৈ ল'ৰাকেইজনে হাঁহিবলৈ ধৰিলে ঠাট্টাৰ সুৰত। তথাপি ল'ৰাকেইজনে স্বামীজীক জোকাবৰ মনেৰে, তেওঁক অপদস্থ কৰিবৰ মনেৰে শেষত গৈ বন্দুকটো দিলে আৰু হাঁহি হাঁহি চাই থাকিল। আৰু স্বামীজীয়ে কি কৰিলে জানানে? তেওঁ একাগ্ৰ চিত্তে বন্দুকটো লৈ লক্ষ্য স্থিৰ কৰিলে আৰু ট্ৰিগাৰ টিপি দিলে। তেনেকৈ এবাৰ দুবাৰ নহয়, 12 বাৰ তেওঁ লক্ষ্যভেদ কৰিলে। 12টাকৈ কণীৰ খোলাত তেওঁ অকণো ইফাল সিফাল নোহোৱাকৈ বন্দুকৰ গুলী লগাবলৈ সক্ষম হ'ল। ল'ৰাকেইজনে আচৰিত হৈ স্বামীজীক সুধিলে যে, আপুনি আচলতে কোন? আপোনাক দেখিলেতো এনেকুৱা বন্দুক চলাব জনা লোক যেন নালাগে, আপুনি কিবা ছদ্মবেশত আহিছে নেকি? আপুনি ক'ত এই বন্দুক চালনাৰ প্ৰশিক্ষণ লৈছিল বাৰু? কিন্তু স্বামীজীয়ে তেতিয়া উত্তৰ দিলে যে, শুনা বন্ধুসকল, মই জীৱনত আজি প্ৰথমবাৰ এই বন্দুক হাতেৰে চুইছোঁ। তথাপিও মই লক্ষ্যভেদ কৰাৰ যে সফল হ'লোঁ, তাৰ ৰহস্যটোও মই তোমালোকক কৈ দিছোঁ, শুনা। আৰু সেইটো হৈছে কনচেনট্ৰেশ্যন, একাগ্ৰতা। গতিকে একাগ্ৰতাৰে আমি যিকোনো কামেই সুসম্পন্ন কৰিব পাৰোঁ। এইবাৰ স্বামীজীৰ জীৱনৰ আন এটা তেনেকুৱা আচৰিত কিন্তু সত্য কাহিনী তোমালোকক কওঁ, শুনা। স্বামীজী এই ইউৰোপ আমেৰিকা ভ্ৰমণ কৰি থকা সময়ৰে কথা। এবাৰ এঠাইত তেওঁ কিছুদিন আছিল একেৰাহে, আৰু তেওঁ থকা ঘৰটোৰ ওচৰতে এটা ডাঙৰ পুথিভঁৰাল, এটা লাইব্ৰেৰী আছিল, আৰু তেওঁ সদায় তালৈ যায়। আৰু লাইব্ৰেৰীৰ পৰা তেওঁ একদম ডাঙৰ ডাঙৰ কেইবাখনো কিতাপ সদায় লৈ আহে, ডাঙৰ ডাঙৰ ভলিউমৰ, বহুত শ পৃষ্ঠাৰ কিতাপ কেইবাখনো আনে, আকৌ পিছদিনাই উভতাই দিয়ে। তেনেদৰে সদায় কেইবাখনো কিতাপ আনে, পিছদিনা উভতাই দিয়ে। এদিন তাৰ লাইব্ৰেৰিয়ানজন, অৰ্থাৎ সেই গ্ৰন্থাগাৰিকজন, পুথিভঁৰালৰ যিজন তত্ত্বাৱধায়ক, তেওঁ আচৰিত হ'ল, তেওঁৰ সন্দেহ হ'ল যে এই সাধুজনে কিতাপবোৰ এনেই চাবলৈ লৈ যায়, এনেই নষ্ট হ'ব কিতাপবোৰ, নপঢ়ে, নহ'লে ইমান শকত শকত কিতাপবোৰ একেদিনাই ইমানকেইখন কিতাপনো তেওঁ কি কৰিবলৈ নিয়ে। এদিন লাইব্ৰেৰিয়ানজনে স্বামীজীক সুধিলে যে, হেৰা, তুমি কি কিতাপবোৰ এনেই খেলিবলৈ নিয়া নেকি সদায়? ইমান ডাঙৰ ডাঙৰ কিতাপবোৰ নপঢ়া যদি কেলৈ নিয়া? কিতাপবোৰ নষ্ট হ'ব নহয়। তেতিয়া স্বামীজীয়ে উত্তৰ দিলে যে, নহয় ডাঙৰীয়া, আপুনি প্ৰমাণ চাব পাৰে, মই কিতাপবোৰ পঢ়িবলৈয়ে নিওঁ, আৰু পঢ়া শেষ হোৱাৰ পিছতহে মই উভতাই দিওঁ। তেতিয়া লাইব্ৰেৰিয়ানজনটো আচৰিত, কি কাণ্ড, এদিনতে ইমানকেইখন ইমান শকত শকত কিতাপ পঢ়ি
শেষ কৰাটো সম্ভৱ জানো? যিয়ে নহওক তেওঁ প্ৰমাণ চাবলৈ বিচাৰিলে আৰু সেইবুলি স্বামীজীক তেওঁ সেই কিতাপৰ কিছুমান পৃষ্ঠাৰ পৰা ভিতৰৰ পৃষ্ঠাৰ পৰা সেই পৃষ্ঠাটোৰ নম্বৰ কৈ পেলাই সুধিলে যে কোৱাচোন সেই পৃষ্ঠাটোত কি আছে। যিমানবাৰ সুধিছে সিমানবাৰেই স্বামীজীয়ে সম্পূৰ্ণ শুদ্ধকৈ কৈ দিছে। তেতিয়া লাইব্ৰেৰিয়ানজন আচৰিত। তেওঁ তেতিয়া স্বামীজীক সুধিলে যে তুমি কি যাদুকৰ নে কি? তুমি কেনেকৈ এইটো সম্ভৱ কৰিছা? মোকো শিকাই দিয়াচোন। স্বামীজীয়ে তেতিয়া কি ক'লে জানানে? মাত্ৰ এটাই শব্দ ক'লে, কনচেনট্ৰেশ্যন, একাগ্ৰতা। যে একাগ্ৰতাৰ বলতেই মই এইটো কৰিবলৈ সক্ষম হৈছোঁ আৰু আপুনিও যদি তেনেকুৱা একাগ্ৰতাৰে চেষ্টা কৰে, আপুনিও এদিনত কেইবাখনো কিতাপ সম্পূৰ্ণকৈ পঢ়ি শেষ কৰি মনত ৰাখিব পাৰিব। এইটো একো অসম্ভৱ কথা নহয়। যিকোনো মানুহেই একাগ্ৰতাৰ বলত তেনেকুৱা কাম কৰিব পাৰে। গতিকে চোৱাচোন বন্ধুসকল, একাগ্ৰতাৰে আমি কি কৰিব নোৱাৰোঁ। এয়া কেইবাটাও তোমালোকে প্ৰমাণ পাই গ'লা। আৰু এইখিনিতে হয়তো মনত প্ৰশ্ন হ'ব পাৰে যে তেনেকুৱা একাগ্ৰতা কেনেকৈ আয়ত্ব কৰিব পাৰি। সেই বিষয়েও বাৰু মই ভিডিঅ' পিছত প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। তথাপি এইটো কথা জানি থোৱা যে একাগ্ৰতাৰ বাবে নিজৰ চেষ্টা লাগিব। সৰুৰে পৰা এতিয়াৰ পৰাই তোমালোকে চেষ্টা কৰিব লাগিব মনটোক একাগ্ৰ কৰাৰ বাবে। আৰু তাৰ বাবে এটা কাম তোমালোকে কৰিব পাৰা, আৰু আজিকালি তোমালোকক নিশ্চয় স্কুলতো সেইটো শিকায়। সেইটো হৈছে যোগ আৰু ধ্যান। আমি যদি নিয়মীয়াকৈ কিছু সময় যোগাভ্যাস কৰোঁ, ধ্যান কৰোঁ, তেতিয়াহ'লে আমাৰ একাগ্ৰতা নিশ্চয়কৈ যথেষ্ট বৃদ্ধি পাব। একেবাৰে স্বামী বিবেকানন্দৰ লেখীয়া নহ'লেও প্ৰায় তেনেকুৱা পৰ্যায়লৈ আমাৰ একাগ্ৰতাক আমি লৈ যাব পাৰোঁ। এইটো অসম্ভৱ নহয়। গতিকে তোমালোকেও সেইটো চেষ্টা কৰিবা। এতিয়া একাগ্ৰতা সম্পৰ্কে স্বামীজীয়ে নিজেই লিখা এষাৰি বাক্য পঢ়ি চোৱাচোন। কনচেনট্ৰেশ্যন ইজ দি এচেঞ্চ অফ অল নলেজ, নাথিং কেন বি ডান উইদাউট ইট। একাগ্ৰতাই হৈছে সকলো জ্ঞানৰ সাৰ বস্তু, ইয়াৰ অবিহনে একোৱেই কৰিব নোৱাৰি। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে মই অশেষ ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ আকৌ এনেদৰে সকলোকে লগ পাই থাকিম নতুন নতুন ভিডিঅ'ৰে সৈতে। শেষত ধন্যবাদ, নমস্কাৰ।